প্ৰেছাৰ কুকাৰ ব্যৱহাৰৰ সময়ত ভুলত নকৰিব এনেবোৰ কাম হ'ব পাৰে বিপদ। প্ৰেছাৰ কুকাৰ প্ৰত্যেক ঘৰতে বহুত ব্যৱহাৰ কৰা হয়। দালি অভলাৰ পৰা আৰম্ভ কৰি ভাত বনোৱা আৰু বিভিন্ন ব্যঞ্জন ৰন্ধালৈকে প্ৰেছাৰ কুকাৰ অতি সহজে ব্যৱহাৰ কৰিব পাৰি। কেৱল এয়াই নহয়, প্ৰেছাৰ কুকাৰৰ সময়ত খুব কম সময়ত খাদ্য ৰান্ধিব পাৰি। ইয়াৰ উপৰিও এই খাদ্যত থকা পুষ্টিকৰ উপাদানসমূহ বজাই ৰাখে, যাৰ বাবে ই ৰুচিৰ লগতে স্বাস্থ্যৰ বাবেও অতি উত্তম। কিন্তু যদি আপুনি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা নাই আৰু ইয়াক অসাৱধানেৰে ব্যৱহাৰ কৰিছে কৰা নাই, তেন্তে ই দুৰ্ঘটনাৰ কাৰণো হ'ব পাৰে। প্ৰেছাৰ কুকাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি কি কথা মনত ৰাখিব লাগে জানো আহক। এই গুৰুত্বপূৰ্ণ কথাবোৰ জানি লওক। কুকাৰ ব্যৱহাৰ কৰাৰ আগতে মনত ৰাখিব যে জুইৰ শিখা ইমান ওখ হ'ব নালাগে যে জুইকুৰা কাষৰ বেৰত আহে। শিখা সদায় কেৱল তলৰ পৃষ্ঠত থাকিব লাগে। ব্যৱহাৰৰ সময়ত ষ্টিলৰ চামুচ বা ষ্টেনাৰ আদিৰে আঘাত নকৰিব। এনে কৰিলে এই ঠাইবোৰৰ পৰা প্ৰেছাৰ কুকাৰৰ চাপ সহজে মুক্ত হ'ব। কেতিয়াবা কুকাৰৰ ভিতৰত শুকান বস্তু ৰান্ধিবলৈ চেষ্টা নকৰিব। মনত ৰাখিব যে কমেও 600 মিলিলিটাৰ পানী বা তৰল পদাৰ্থ থাকিব লাগে। অত্যাধিক তৰল ব্যৱহাৰ কৰাটো বিপদজনক হ'ব পাৰে। বস্তু ভাজিবলৈ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ নকৰিব। মনত ৰাখিব, ইয়াক খাদ্য ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়। ভাজিবলৈ চেষ্টা কৰিলে ইয়াৰ ক্ষতি হ'ব পাৰে। প্ৰেছাৰ কুকাৰটো জোৰকৈ খুলিবলৈ চেষ্টা নকৰিব। ইয়াৰ ঢাকনিখনেৰে বল প্ৰয়োগ নকৰিব যেতিয়ালৈকে ইয়াৰ পৰা ভাপ সম্পূৰ্ণৰূপে ওলাই নাযায়। ব্যৱহাৰৰ পিছত সদায় চাবোন আৰু গৰম পানীৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ প্ৰতিটো অংশ পৰিষ্কাৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰে যত্ন লওক। যদি কঠিন পানী বা আন কোনো বস্তুৰ বাবে কুকাৰত বগা দাগ সৃষ্টি হয়, তেন্তে ভিনেগাৰ আৰু নেমুৰ সহায়ত পৰিষ্কাৰ কৰক। যদি কুকাৰত আঁকোৱালি লৈ খাদ্য শুকান হৈছে, তেন্তে কিছু সময় গৰম পানী বা স্বাভাৱিক পানী ডুবাই থৈ দিয়ক। ইয়াক স্ক্ৰাব কৰি পেলাবলৈ চেষ্টা নকৰিব। ইয়াক পৰিষ্কাৰ কৰিবলৈ ধাতুৰ একেবাৰে ব্যৱহাৰ নকৰিব। ইয়াক স্ক্ৰাব কৰিবলৈ চেষ্টা নকৰিব। ইয়াক পৰিষ্কাৰ কৰিবলৈ ধাতুৰ স্কচ একেবাৰে ব্যৱহাৰ নকৰিব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য পোন লাইভ 24।